নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আগৰ ভিডিঅ'বিলাকত আমি বেছিকৈ মাছ মাংস খালোঁ, গতিকে আজি আমি বনাম ভেজ থালি। আমাৰ আজি ভেজ থালিত থাকিব পনীৰ আৰু মাছৰুম। পনীৰ আৰু মাছৰুমখিনি আমি কেনেকৈ বনাম ভিডিঅ'টো শেষলৈ চাই থাকিব। গ্ৰেভিৰ কাৰণে আমি পিঁয়াজখিনি যিমান পাৰোঁ সিমান সৰু সৰুকৈ কাটি লৈছোঁ, যাতে পিঁয়াজখিনি সোনকালে সিজি যায়। মাছৰুমখিনিও আমি অলপ সৰু সৰু চাইজত কাটি লৈছোঁ। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। মাছৰুমৰ ৰেচিপিটো বনোৱাৰ কাৰণে আমি প্ৰথমতে মাছৰুমখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া আমি ৰিফাইন অইল দি দিলোঁ। তেলখিনি আমাৰ গৰম হৈ গ'ল, এতিয়া আমি মাছৰুমখিনি ভাজি ল'ম। এতিয়া কেমেৰামেনজনে মোক অলপ দূৰৰ পৰা দেখাই দিছে আৰু কেপচিকামকেইটাও দেখাই দিছে। মাছৰুমখিনি ভাজা হ'ল, এতিয়া আমি এইখিনি নমাই লওঁ। এতিয়া আমি বনাই ল'ম মাছৰুম বাটাৰ মছলা। প্ৰথমতে আমি অলপ ৰিফাইন অইল লৈছোঁ আৰু অলপ বাটাৰ দি দিলোঁ। এতিয়া দিলোঁ গোটা গৰম মছলা। এতিয়া গৰম মছলাখিনি বাটাৰ আৰু তেলৰ লগত সুন্দৰকৈ ভাজি ল'ম। গ্ৰেভিৰ কাৰণে আমি পিঁয়াজটো সৰু সৰুকৈ কাটি দি দিছোঁ। এতিয়া পিঁয়াজখিনি আমি পূৰা ৰঙা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া আমি আদা ৰহুনৰ পেষ্টখিনি দি দিম। এতিয়া পিঁয়াজ আদা ৰহুনখিনি ভাজা হৈ গ'ল, এতিয়া আমি মছলা দিয়া আৰম্ভ কৰিম। প্ৰথমতে দিছোঁ আমি হালধি গুড়ি, অলপমান জিৰা গুড়ি আৰু অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো নাম্বাৰ 1 মাছৰুমৰ মছলা। এতিয়া অলপ পানী দি ভাজি ল'ম, মছলাটো লাগি নাযায়। এতিয়া ঘৰতে পিচি অনা বিলাহীখিনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ অলপ দি দিলোঁ। মছলাখিনিৰ পৰা তেল ওলাই গৈছে, মানে মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া আমি ভাজি থোৱা মাছৰুমখিনি দি দিম। এতিয়া মাছৰুমখিনি অলপ টাইম ভাজি ল'ম। মাছৰুমখিনিৰ মছলা প্ৰায় সোমাই গ'ল, এতিয়া আমি পানী দি দিলোঁ। কাজুৰ পেষ্টটো দিব পাহৰি গৈছিলোঁ, এতিয়া দি দিলোঁ। এতিয়াহে বাটাৰ মাছৰুমৰ অৰিজিনেল কালাৰটো আহিব ষ্টাৰ্ট হৈছে। কাজুৰ পেষ্টটো আগতে দিব লাগিছিল, যেতিয়া বিলাহী ভাজি থাকোঁ, পাহৰি গ'লোঁ। আপোনালোকে আগতে দিব, আমি পিছত দিলোঁ আৰু। শেষত আমি দিলোঁ চাহী গৰম মছলা। বাটাৰ মাছৰুমৰ গোন্ধটো কিন্তু মজা হৈছে, কালাৰটো মজা হৈছে। এয়া আমুল ক্ৰীম ওপৰৰ পৰা অলপ অলপ দি দিলোঁ। আমাৰ বাটাৰ মাছৰুম মছলা হৈ গ'ল, এতিয়া ইয়াক আমি নমাই দিওঁ। এয়া ফাইনেল বাটাৰ মাছৰুম মছলা। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইবাৰ আমি পনীৰ টিক্কা ৰেচিপি বনাই লওঁ। প্ৰথমতে আমি গোটেই পনীৰখিনি কিউব চাইজত কাটি লৈছোঁ। এতিয়া আমি বাৰে বৰণীয়া ৰঙৰ কেপচিকাম কেইটা কাটি ল'ম। আমি সেউজীয়া কেপচিকাম এটাও আনিছিলোঁ, কিন্তু সেইটো বাই মিষ্টেক পাহাৰৰ তলত পৰি গ'ল। এতিয়া বাকী কেপচিকামখিনি আমি সৰু সৰু চাইজত কাটি ল'ম। তাৰ কাৰণে আমি পনীৰখিনি মেৰিনেশ্যন কৰি ল'ম। প্ৰথমতে আমি অলপ দৈ লৈছোঁ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, অলপ পনীৰ মছলা, অলপ কলা জালুকৰ গুড়ি,
আদা ৰহুনৰ পেষ্ট অলপ আৰু নিমখ অলপ, সামান্য পৰিমাণৰ বেচন। এতিয়া এইখিনি আমি বঢ়িয়াকৈ মিক্স কৰি ল'ম। এতিয়া আমি পনীৰখিনি দি সানি ল'ম। লগতে পিঁয়াজ আৰু কেপচিকামখিনি দি দিছোঁ। এতিয়া গোটেইখিনি আমি মছলাৰ লগত সানি ল'ম। এতিয়া পনীৰ আৰু কেপচিকামখিনি আমি ষ্টিক বনাই ল'ম। আমাৰ ষ্টিক এডাল ৰেডি হৈ গ'ল। আমাৰ কয়লাখিনি ৰেডি হৈ গ'ল। এতিয়া ষ্টিক দুডাল ইয়াতে পুৰি ল'ম। এইখিনি এতিয়া ধুনীয়াকৈ সিজি আছে আৰু এইখিনি সময়তে আমি অলপ অলপ বাটাৰ লগাই দিম। মাজে মাজে আমি ষ্টিক কেইডাল উল্টাই পাল্টাই থাকিম, যাতে চাৰিওফালৰ পৰা গোটেইখিনি ভালকৈ সিজি যায়। আমাৰ পনীৰ টিক্কা ৰেডি হৈ গ'ল। এতিয়া এইখিনি নমাই ল'ম। বাকী পনীৰ টিক্কাৰ ষ্টিক কেইডাল যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমাৰ 3টা আইটেম হ'ল। এইটো লাষ্ট আইটেম, এইটো হৈছে আলু, পনীৰ আৰু কেপচিকামৰ মিক্স ভেজ। কেৰাহী গৰম হৈ গ'ল, আমি দিলোঁ ৰিফাইন অইল। তেল হৈ গ'ল গৰম। এতিয়া আমি দিছোঁ আদা, জ্বালা, ৰহুন। এইবাৰ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া আমি দিম ডাঙৰ ডাঙৰকৈ কাটি থোৱা কেপচিকাম আৰু পিঁয়াজ। এইখিনি অলপ ভাজি উঠি অলপ হালধি গুড়ি দিলোঁ আৰু অলপ কাশ্মীৰী ৰেড চিলি। এতিয়া ভাজি থোৱা আলু আৰু পনীৰখিনি দি দিলোঁ। সোৱাদ অনুযায়ী অলপ নিমখ দিলোঁ। আমাৰ মিক্স ভেজখিনি ৰেডি হৈ গ'ল। বহুত সময়ৰ পাছত আমাৰ ভেজ থালি ৰেডি হৈ গ'ল। আহক এতিয়া টেষ্ট কৰি লওঁ। প্ৰথমতে আমি টেষ্ট কৰোঁ পনীৰ টিক্কা। মজা। আল্টিমেট টেষ্ট। এইবাৰ আমি টেষ্ট কৰিম স্পেচিয়েল মাছৰুম বাটাৰ মছলা। গ্ৰেভিটো পুৰা মজা হৈছে। থিকনেছটো মজা। ৰঙালাও ভজা, জলকীয়া, জ্বালা আছে। পুৰা বাটাৰ মছলাৰ ফ্লেভাৰ, পুৰা বাটাৰ মছলা হৈছে।
এইটো হৈছে মিক্স ভেজ